তেৰিকে মই কথাবোৰ বৰ পাহৰা আছোঁ নামো মই যাদুগাৰী ৰাতিডাল বজাৰত এৰি থৈ আহিছোঁ তাতে থাকে মই লৈ আহোঁ দে তই জাগি যা মই ইয়াতে আছোঁ কিন্তু তই বেছি দেৰি নকৰবি সোনকালে আহিবি দে হ'ব দে মই যাদুগাৰী ৰাতিডাল লৈ আহোঁ তই ইয়াতে থাক দে তই সোনকালে জাগি যা দে হ'ব দে ইয়াতে থাক ইমান বতাহ দিছি মোক কোনোবাই বাছো মই উৰি যাম আই মোক বাছো মই উৰি গেলো আই মোক লৈ যাই আই সোনকালে আহে তই মোক লৈ যাই মই উৰি আহিলো মোক বাছোৱে তই সোনকালে এই লেবুটো কোনে এটা লৈ থৈ গৈছি নানাওতে কৰ ভাল লেবু কৰ পাই ভাইছি এই যা কোনোবাই মোক বাছো কে এনে কৰা মোৰ নামো কক গেল নামো কক গেলি তই নামো কক গেলি তই মই নামক এৰি থৈ যাবাই নাগিছিল মোৰে ভুল হৈছে এ তেৰিকে বহুত দিন হলে মই দেখোন নেমু গাছডালৰ ফালে লক্ষ্য কৰা নাই কিবা আছে গাছডালৰ আজি একবাৰ চাব লাগব ৰ যাওঁৱে ৰ বা ভালোকেইটা নেমু লাগছি বাপৰে ইমানকেইটা নেমু লাগছি এইটো দেখোন এটা নেমু গছত থকা নেমুকেইটানো ক'ত নেও এইটোৱে নেও ৰ আজিৰ কাৰণে এইটোৱে হ'ব দে কালি লগা হলিয়াৰ পৰা এটা লৈ যাম দাদা তই মোৰ মাত শুনছানে হাৰে কোনে কথা কৈ আছে কাষতো কোনো নাই দেখোন দাদা মই কথা কৈ আছো মোৰ ফালে চাও বাদ দি কটাৰীখন ক'ত থলো এখন দাদা মোক নাকাটিয়ে প্লিজ কোনে মাতি আছে বাদ দি দাদা মোৰ মাতটো শুনছান নাই তই আকৌ মাতছি দেখোন কোনোবা ঘৰত আছা নে চকুৰ সোমাইছে নেকি ঘৰত দাদা তই মোকো দেখা নাই তোৰ সন্মুখত চাৱে দাদা আকৌ মাতছি কোননো দাদা মই তোৰ সন্মুখত থকা নেমুটো মোৰ ফালে চাচোন নেমু দাদা মই নেমু মোৰ নাম নামু কি নেমু কেনেকে কথা ক'ব পাৰে দাদা মই কোনো সাধাৰণ নেমু নহয় মই হ'লো যাদুকৰী নেমু আৰু মোৰ নাম নামু একদিন আহে বজাৰত কিবা এটা বস্তু পাৰ কাৰণে মোক এটা জাগাত আকলাই এৰি থৈ গৈছিল তাৰপিছত ক'বাৰ পৰা একজাক বতাহ আহি মোক উৰি আনিছিল উৰি আনি এতিয়া মই আপোনাৰ সন্মুখত মই আপোনাৰ গছডালৰ তলতে পৰি আছিলো কি যাদুকৰী নেমু তই ক'ৰ পৰা আহিছা তই সেইটোৱেতো মই পাইছো আপোনাৰ বাগিচাত গেলি আহি মই মোৰ ঘৰৰ বাটে পাহৰি গৈছো এতিয়া আপুনি মোক মোৰ আইৰ ওচৰত নিব লাগিব প্লিজ দাদা ইছ তোৰ লগত বৰ বেয়া হ'ল দে নামু আপুনি ঠিকে কৈছে দাদা দে হ'ব দে তোৰ যেতিয়া মোক লাগি মালিক নাহে তই মোৰ লগতে থাকবি দে দাদা আপুনি বহুত ভাল মানুহ হ'ব দিয়ক দাদা দে একদিনতো তোৰ মালিকে একে বিচাৰি আহিব সিদিনা তোক ঘূৰাই দিম দে মালিকক হ'ব দিয়ক দাদা মই তেতিয়া নগেলি আপোনাৰ লগতে থাকিম দে চবৰে লগত এনেকুৱা আহি দে তই দুখ কৰবা নাংগে চিন্তু ক'ৰ পৰা আহিলি মোবাইলত ৰিচাৰ্জ চাই গৈছিল ৰিচাৰ্জ ভৰাই আহিলো তই কোনফালৰ পৰা আহিলি চিৰঞ্জীৱ মই পথাৰৰ পৰা আহিলো ধান কাটবা সময় হৈছে নে কেইটামান হাজিৰা লগাইছিলো তাকে চাই আহিলো আৰু বেৰাখনো ঠিক কৰিব দিছো পথাৰত গৰুকেইটাই বেৰাখন ভাঙিছিল নে তাকে ঠিক কৰিব দি আহিলো দে ঠিকে আছে দে কালি কিন্তু কাৰ লগত বহি আছিলি একলে কথা পাতি হাতত এটা লেবু আছিল কোনোবা আছে নে চাওঁ তাতে বহি কথা পাতোৱা দেচোন দে চব কথা কওঁ মোক খোলা খুলিকে মোৰ লগত এটা নেমু আছে সেই নেমুটোৰ কথা ক'ব পাৰে সেই নেমুটো যাদুকৰী নেমু কি লেবু কথা ক'ব পাৰে ক'ত শুনছা তই গিলা মই সঁচা কথা কৈছো এই নেমুটো আচলকে যাদুকৰী নেমু সেই নেমুটোৰ কথা কোৱা দেখিলি তই পাগলা হৈ যাবি শুন মই তোক চব কথা কৈ আছো কি লেবু কথা ক'ব মোৰ বিশ্বাসে হোৱা নাই তই এইগিলা কথা কাকো নকবি দে এই কথাটো যাতে আমাৰ দুটাৰে মাজত থাকে
কি কৈছে মই খাবার কাম নেকি কাকো নকাম মই মোকো বিশ্বাস নকৰা তই কে বিশ্বাস নকৰিম তোক বিশ্বাস কৰি এটো কথা হিন্দি কৈছো তোক দেই তেন যাও দে মই চিন্তু কিবা কলি ইয়াৰ পৰা লেবুটো আনবা পাৰিলি মই মোৰ পইচা কামাব পাৰিম বহুত কিবাকে লেবুটো আনবই লাগব ইয়াৰ পাই দে নামু মই বজাৰৰ পৰা আহো দে তই ইয়াতে থাক দে দাদা আপুনি যাক মই ইয়াতে থাকিম যাওক ভালে ভালে দে মই তোক ঘৰৰ ভিতৰত থৈ যাওঁ তই ভালে থাকবি আৰু ঘৰটোও ভালে চাবি হ'ব দে দাদা আপুনি যাক দে মই যাওঁ দে নামু হ'ব দে দাদা মই ঘৰখন চাম দে ই গেল দে এই চান্সতে লেবুটো মই লৈ আহো মোক কোনোবাই বাছো এই মোৰ নিলে মোক কোনোবাই বাছো মাই ঘৰত আছ নে হয়তো মোক দিয়ে মাই ঘৰত আছ নে কি বাপা লাগি বঢ়িয়া এটা বস্তু আনিছো মই বঢ়িয়া বস্তু কি বঢ়িয়া বস্তু আনিছে তই মোৰ লগত এটা লেবু আছে সেই লেবুটো কথা ক'ব পাৰে কি নেমু কথা ক'ব পাৰে কি কৈ আছা তই গিলা তই বিশ্বাস কৰিব পৰা নাই ন মই দেখি আছো ৰ তই এই লেবুটোৰ আগত কিবা কচোন কি নেমু নাম কি তোৰ মোৰ নাম নামো এতিয়া আপোনালোকে মোক ইয়াৰ পৰা যাবা দে প্লিজ বা কি নেমু আনিছে তই কথা ক'ব পাৰে দেখোন মইতো তাত এইটো বিক্ৰী কৰিম তাৰে বিনিময়ত তই কিবা দিব লাগিব মোক মই তোক কি দিম দিলি হ'ল কিবা এটা তই মোক মোৰ লগত 5,000 টকা আছে সেই দিলি হ'ব না বাপা তোক দে দি তই যি দে বাৰু মই আজি বাই তোৰ এইটো লেবু হ'ল বাপা তই মোক বহুত ভাল বস্তু দিলি এইটো দি বহুত টকা দিব পাৰিম মই এন্তে মানে মোৰ জৰিয়তে টকা আজিব বিচাৰিছি বাৰু মই যাওঁ দে এতিয়া বা বৰ ভাল বস্তু দি গেল দে তুই মোক ভগৱান চব মোৰে ভুল আছিল মই নামুক আকলা এৰি থৈ যাবাই নাংগিছিল মই বহুত ডাঙৰ ভুল কৰিলো মই তাক বিশ্বাস দিছিলো ভগৱান মই এতিয়া মালিকক কি কম কি হবা লাগছিল কি হৈ গেল বা আজি নেমুটোৰ কাৰণে বহুত পইচা পালো দে আইতা মোক যাবা দে ইতেন মই আপোনাৰ লগত থাকি ভাল নাপাওঁ বাপা কক যা নেমুটোৰ লগত অলপ কথা পাতি যায় নেমু এইটো নেমু কথা ক'ব পাৰে এইটো জাদি কৰি নেমু আৰু তই মোক 50 টকা দিলেই হ'ব দি বাপা চাও বৰমাই নেমুটো দিছোন কিবা এটা চাও বৰমা এইটো দেখোন মোৰ নেমুটোৱে কিয় হ'ব বাপা এইটো মোৰ নেমু এটা চলি মোৰ তাত বিক্ৰী কৰিছি নহয় বৰমা এইটো মই গাছডালত তলপ পাইছো এইটো যাদু কৰি নেমু এইটো কোনি বিক্ৰী কৰিছি ন তোৰ তাত এইটো দেখোন তহঁতৰ গাঁৱৰে চিনটো বিক্ৰী কৰিছে মোৰ তাতে 5,000 টকাত কি চিন্তু এনে কৰছি মই এনে কৰিব বুলি ভাবাই নাছিলো মই তাক ইমান কথা হিন্দি বিশ্বাস কৰি কৈছিলো আৰু সি এনে কৰলে তই ঠিকেই কৈছে আৰু বাপা চৰকাৰা বুলি জানিলি মই নিকিনিলো হয় দে বৰমাই মই এতিয়া নেমুটো লৈ যাওঁ দে বাপা নেমুটো লৈ যাগে যা তই এতিয়া এই চিনটোক ভগৱানে কিবা এটা শাস্তি দিলি ভাল পালো হয় ময়ো তাক ভগৱানে শাস্তি দিয়াটোৱে বিচাৰো বৰমাই দে বাপা নেমুটো লৈ যাগে যা তই আৰু তই মোক বেয়া নাপাবি দে বৰমাই মই এতিয়া নাও দে এই চিনটোৱে মোক চৰকাৰে গোটেই বস্তুটো গোটেই দিছি মোৰ এতিয়া পাপই লাগব পায় মই যাওঁ ৰ এতিয়া সোনকালে গাটো ধুই লওঁ নামু তই বেয়া নাপাবি দে মই একলা থৈ যোৱাৰ কাৰণে তোক নাপাওঁ দে দাদা তই যে মোক ঘূৰাই আনিলি সেইখন দিয়ে বহুত মোৰ কাৰণে এতিয়া মোৰ আই মোক বিচাৰি আহিলে ভাল আছিল আপুনি কোন হয় ক'ৰ পৰা আহিছে আপুনি দাদা এইটোৱে মোৰ আই মই যে আপোনাক ইমান দিনে কৈ আছিলো কি এইটোৱে নেকি তোৰ মালিক দাদা এইটোৱে মোৰ আই এই দাদাটোৱে মোক বিপদৰ পৰা উদ্ধাৰ কৰিছে একদিন মোক এটা চোৰে ঘৰৰ পৰা চোৰ কৰি লৈ গৈছিল নামু তই মোক ক'ব দৰকাৰ নাই মই চব গম পাইছো দে নামু তই এতিয়া মালিকৰ লগত গুচি যা চিকন তই চিন্তা নকৰবি সেই চিনটোৰ হাত দুখান মই যাদু দি নাকত দিম তই খালি তোৰ কিবা বিপদ হ'লে তই মোক কবি ঠিক আছে দে আই মই কম দে দাদা মই আপোনাক লগ কৰিব আহি থাকিম মই এতিয়া যাওঁ দে নামু বাই বাই দে চিকন মই এতিয়া যাওঁ দে এতিয়া নে মনটো শান্তি পালো ভালকে হাতখন ফিরে দিয়ে মই কি ভুল করছিলো জলদি দিয়ে 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 তাই খাওয়ালে ভগবান মোর হাতখন না কর দিলি কি কম মোর লগু দে তা কি কম বলে না তো বেশি দে হবো দে এই সিন্তু তাই এই সিন্তু মানে মোরে পুরো পুরো তো করতেছ দেখো এই আই কি হইছে এ মুখখান জুগা হই আছে